সকলোকে মিতালীজ ব্লগৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আশা কৰোঁ ঘৰতে আছে সকলো ইমান ডাঙৰ এটা মহামাৰীয়ে গোটেই আমাক পৃথিৱীখনকে গ্ৰাস কৰি পেলাইছে তাত নতুনকৈ ক'ব লগা একো নাই সবেই টিভিয়ে কাগজে পত্ৰই সবতে দেখি আছে কি কৰিব লাগে কি কৰিব নালাগে নতুনকৈ মই ক'ব লগা কিবা আছে বুলি মই নাভাবোঁ আৰু হেতুৰ ওপৰত আৰু এটা কথা আপোনালোকে এইকেইদিন থাকে গম পাইছে সবেই যেতিয়া পঢ়ি আছে যদি গম পাইছে এই বেমাৰটো আমাৰ কি হয় ষ্ট্ৰং ইমিউনিটি মানুহখিনিক পুতুককৈ এটেক কৰিব নোৱাৰে আৰু আমি যদি আমাৰ ইমিউনি সিস্টেমটো ভাল হয় সোনকালে আমাৰ ডিজিজটো আমাৰ ভালো হৈ যায় যদি হয়ও আৰু সেইকাৰণে আপোনালোকক এইকেইদিন সবেই কৈছে ষ্ট্ৰং ইমিউনিটিৰ কাৰণে আমি কি খাব লাগে সেইবিলাক কথা আপোনালোকে চাগে পায়ে আছে কিতাপে পত্ৰই কাৰণ ভিটামিন চি ভিটামিন ডি ভিটামিন ই এইকেইটা কথা সকলোৱে কৈ আছে মই বিশেষ নতুন একো ক'ব নাযাওঁ কাৰণ মই একো এক্সপাৰ্ট নহয় মানুহে মই এটা কথাই গম পাইছোঁ যে 4-5টা বস্তু বহুতে ইগন'ৰ কৰে মানুহৰ ডে টু ডে লাইফত যিকেইটা মই বহুত বেছি ইম্পৰ্টেণ্ট বুলি ভাবোঁ খোৱা বোৱাৰ উপৰিও খোৱা বোৱাৰ উপৰিও এইকেইটাও দৰকাৰী আৰু যিকেইটা মই সদায় নিজৰ লাইফত ইনক্লুড কৰিব চেষ্টা কৰোঁ আৰু এইকেইটা দিন বিশেষকৈ মই এইকেইটা বস্তু গুৰুত্ব দিব চেষ্টা কৰিছোঁ ফাৰ্ষ্ট কথা হৈছে আপোনালোকে শুই উঠি পেলাই আপোনালোকে যিটো কোমল আমাৰ ৰ'দ ওলায় সেই কোমল ৰ'দটো আপোনালোকে অলপ সময় ৰ'ব চেষ্টা কৰক সেইটো হৈছে ভিটামিন ডিৰে ভৰপূৰ আমাৰ এটা বস্তু ৰাতিপুৱাৰ কোমল ৰ'দটো ভিটামিন ডি ডেফিচিয়েঞ্চি হ'লে আপোনালোকে জানেনে আপোনালোকক বেমাৰে এৰা নিদিয়ে এটাৰ পিছত এটা অসুখ হৈয়ে থাকে ভিটামিন ডি ডেফিচিয়েঞ্চি হ'লে আৰু ভিটামিন ডি ষ্ট্ৰং থকা মানুহসকলক পুতুককৈ মানে ইমিউনিটি চিষ্টেমটো ষ্ট্ৰং হয় ৰাতিপুৱা আপোনালোকে সোনকালে উঠি পেলাই অকণ সূৰ্যৰ কোমল ৰ'দটো আপোনালোকে ল'ব চেষ্টা কৰক আপোনালোকৰ বাচ্চাকেইটাকো আপোনালোকে সেইটো কাম কৰিব চেষ্টা কৰক এইকেইটা দিনত কাৰণ ৰাতিপুৱা এনেইতো স্কুল খোলা থাকিলে তাহাঁত ৰাতিপুৱা মোৰো ল'ৰাটো ৰাতিপুৱা 7টা বজাতে স্কুল যাব লাগে সেইখিনি সময় নহয় কাৰণে এইকেইটা দিন আপোনালোকে সেইটো অভ্যাস কৰক তাৰ ছেকেণ্ড হৈছে আপোনালোকে ৰাতিপুৱা সময় যদি পাৰে 20 মিনিটছ আপোনালোকে ৱৰ্কআউট কৰক বা যদি ৰাতিপুৱা নোৱাৰে আপোনালোকে গধূলি কৰক আৰু ৰাতি ঘৰত কৰিব পৰা মই ৱৰ্কআউটৰ কথা দুটামান মই আগৰ ভিডিঅ'ত মই দিছিলোঁ আৰু মই নেক্সট ভিডিঅ'টো মই আপোনালোকক ঘৰত কৰিব পৰা ৱৰ্কআউটৰ কথা মই আকৌ দিম আৰু আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই থাকে তেতিয়া গম পাব তাৰপিছত নেক্সট হৈছে আপোনালোকে এটা মই কওঁ দিনটোত আপোনালোকে 20 মিনিট সময় হাঁহিব চেষ্টা কৰক লাগিলে আপোনালোকে ফেমিলিৰ লগতে হওক বা বেলেগ ধৰণে হওক কমেডি ফিল্ম এখনে চালে আপোনালোকে অকলে ঘৰত আছে তেখেতসকলক মই এটা এডভাইচ দিওঁ আজিকালি সবৰে গ্ৰুপ চেটিঙৰ সুবিধা আছে ভিডিঅ' চেটিঙৰ সুবিধা আছে আপোনালোকৰ ফ্ৰেণ্ড চাৰ্কেল আছে সকলোৰে তেওঁলোকৰ লগত দিনটোত আপোনালোকে 20-25 মিনিট কথা পাতিব চেষ্টা কৰক অট'মেটিকলি আপোনালোকৰ মুডটো ভাল লাগিব আৰু সেইটো আমাৰ ইমিউনি চিষ্টেমতো বহুত প্ৰভাৱ পেলায় তাৰপিছত আপোনালোকক মই আহিছোঁ খোৱাটো আপোনালোকে পুৰা কমপ্লিট এটা ধুনীয়া টোপনি মাৰিব চেষ্টা কৰক মানে গভীৰ যিটো টোপনি আমাৰ সেইটো বহুতেই দৰকাৰ আমাৰ যদি আপোনালোকৰ পুৰা ধুনীয়া হয় পুতুককৈ বেমাৰে আপোনালোকক লগ নিদিয়ে তাৰপিছত এতিয়া নেক্সট আহোঁ আমি দুটামান খোৱা বস্তুৰ কথা এটা হ'ল এইটো প্ৰচুৰ পৰিমাণে খওক নাৰিকলৰ পানীয়েই হওক আপোনালোকৰ নৰ্মেল পানীয়ে হওক আপোনালোকে প্ৰচুৰ পৰিমাণে খওক গাখীৰ খওক গাখীৰটো বহুত ভাল প্ৰ'টিন হয় আৰু আপোনালোকে চাহ যিসকলে খায় চাহ ব্লেক টি গ্ৰীণ টি দৈ আৰু চব্জিৰ ভিতৰত আপোনালোকে ব্ৰকলি পালেং শাক আৰু আলমণ্ডছটো আপোনালোকে ইনক্লুড কৰিবই আলমণ্ডছটো সদায় খাওক আপোনালোকে এইকেইটা দিন আৰু বাকী আপোনালোকৰ প্লেণ্ট বেছ প্ৰ'টিনখিনি আছে কাবিলি বুট ৰাজমা আৰু চয়াবিনখিনি খাওক আৰু ভিটামিন চি যুক্ত যিসকল বস্তু আছে সকলোবোৰ আপোনালোকে খাব চেষ্টা কৰক মোৰ ভিডিঅ'সমূহ আপোনালোকে চাই থাকিব বুলি মই আশা ৰাখিছোঁ আৰু প্লিজ কৈছোঁ নতুনকৈ যেতিয়া চেনেলটো খুলিছোঁ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰটো কৰিবই চ' আজিলৈ তেতিয়ালৈ আহোঁ সুস্থ থাকক ভালে থাকক আৰু ঘৰতে থাকক বাই বাই